নমস্কাৰ বন্ধুসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব গৈ আছে। কিনো হ'ব গৈ আছে দেখাম আপোনালোকক, ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিটো এফালে খানা খাব যাওঁ বৈ। নাই মই নাযাওঁ, মই সদায় খানা খাই থাকোঁ, আজি মই খানা নাখাওঁ। अरे कहना क्या चाहते हो? মই আজি নাযাওঁ। ইয়াৰো চেনেল এটা আছে, চেনেলটোৰ নামটো কৈ দে। যিটো অসমীয়া শ্বৰ্ট চবেই চাব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট এটা কৰি দিব কেনেকুৱা হৈছে ব্লগটো। A few moments later. বাকী দুজন পুৰা পাছত আহি আছে। আমাৰ লগত 5জন আহিছে, এজন বাৰু ইয়াতে আছে, আমি 4জন পুৰা আহি আছোঁ। আমাৰ অহা দেৰিয়ে হৈ গ'ল, এতিয়া 9টা বাজি গ'ল। বাপা ঐ পুৰা বোকা ৰাস্তা ফালি ফালি আহি আছোঁ আৰু ইমান ৰাতি বোকা ফালি ক'তনো গৈ আছোঁ, ভিডিঅ'টো চাই থাকিব শেষলৈকে, সকলো গম পাব। য'ত আহিছিলোঁ পাই গ'লোহি। 5 minutes later. বাকী খানা আয়োজন চলি আছে, এয়া পুৰা আলু কাটি আছে এইজনে। বাকী আমাৰ লগত ৰাতুল্লাও আহিছিলে, কেনেকুৱা লাগিছে খানা খাবলৈ আহি? খানা খাবলৈ আহিলোঁ, ভাল লাগিলে আৰু আগতো খাই আছোঁ আমি একেলগে, ধুনীয়া লাগে। ঘৰতো সদায় কিমান খাই থাকিম আৰু বৰষুণৰ বতৰ পিছে দেই, আৰু আমি চাপৰি জেগাত খাবলৈ আহিছোঁ বহাগাত, আৰু ই এটা ব্লগ মানে ইউটিউব চেনেল আৰম্ভ কৰিছে, গতিকে সকলোৱে চাব, ভিডিঅ'বিলাক ধুনীয়া ধুনীয়া হৈছে, চেষ্টা কৰিছে। আৰু চেনেলটো চাই চবেই লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। বাকী খানা বনাই আছে ৰান্ধনী আমাৰ এইজন। আগতে আমি 4জনে খানা খায়ে থাকোঁ বাৰু, আজি এজন নতুনকৈ আহিছে। কেনেকুৱা লাগিছে খানা খাবলৈ আহি আমাৰ লগত? মজা লাগিছে, মজা লাগিছে। বাকী খানা হৈ গ'ল বনাই, খানা পূৰা ৰেডি হৈ গ'ল। এফালে পূৰা উলিয়াই আছে মোৰ খানা খাই হৈ গ'ল। কেনেকুৱা লাগিলে খানা খানা চানা খাই ঘৰলৈ বুলি আহি আছোঁ আৰু। বাকী গোটেইকেইজনকে দেখুৱালোঁ, এইজনক দেখুওৱা নহ'লে। বাকী খানা খাই কেনেকুৱা পালে? ভালেই লাগিলে বাৰু, বহুত দিনৰ মূৰত খাইছোঁ, কিন্তু বতৰতে খুব টেঙা দি দিলে, এইকেইদিন খুব টেঙা দি আছে আৰু। ঘৰ আহি পাই গ'লোহি আৰু খানাও খালোঁ আৰু ভিডিঅ' কৰি আপোনালোককো পৰিৱেশটো দেখুৱাওঁ বুলি ভাবিলোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব, যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।